চেষ্টা কৰিছে চুতীয়াবাসীয়ে। আমি এই মুহূৰ্তত যাব বিচাৰিছো উত্তৰ গুৱাহাটীলৈ। উত্তৰ গুৱাহাটীৰ পৰিৱেশ আমাক দেখুৱাব আমাৰ সাংবাদিক দিগন্ত বৰদলৈ। মুখত মাস্ক আৰু গলত গামোচা এক ব্যতিক্ৰমী পৰিৱেশত এইবাৰ উদযাপন কৰা হৈছে চেনেহৰ ৰঙালী বিহুটি। আৰু মই বৰ্তমান উপস্থিত আছো উত্তৰ গুৱাহাটীৰ ৰংমহলত। উত্তৰ গুৱাহাটীৰ ৰংমহলৰ পৰিৱেশ মই দেখুৱাই আছো। যিহেতু দেশ কপোৱা তথা বিশ্ব কপোৱা কৰোণা ভাইৰাছ, আনফালে 21 দিনীয়া লকডাউন, আৰু তাৰ ফলত তাৰ মাজতে আহি পালে চেনেহৰ ৰঙালী বিহুটি, অসমীয়া বাপুতি সাহোন ৰঙালী বিহু। এইবাৰ প্ৰতি ঘৰ লোকে ঘৰে ঘৰে উদযাপন কৰিছে। তেওঁলোকে এনেধৰণে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি ৰঙালী বিহু ঘৰত উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। মই পোনপটীয়াকৈ এই দৃশ্য দেখুৱাই আছো। যিহেতু বিশ্ব কপোৱা কৰোণা ভাইৰাছ, আনফালে 21 দিনীয়া লকডাউন, আৰু তাৰ মাজতে আহি পাইছে চেনেহৰ ৰঙালী বিহুটি, আৰু সকলোৱে এনেধৰণে ঘৰে ঘৰে বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে। মই এই পৰিৱেশ পোনপটীয়াকৈ দেখুৱাই আছো। তাৰ মাজতে মই বিহুৰ পৰিৱেশৰ মাজলৈ যাবলৈ যত্ন কৰিছো। এনেধৰণে এক ব্যতিক্ৰমী পৰিৱেশত এইবাৰ উদযাপন হৈছে চেনেহৰ ৰঙালী বিহুটি। তাৰ মাজত মই আপোনাক সুধিছো, মোৰ লগত আছে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক। মই তেখেতৰ লগত কথা পাতিব বিচাৰিছো। বেয়া লাগিছে নেকি মনটো? নিশ্চয় বেয়া লাগিব, যিহেতুকে প্ৰত্যেক বছৰ আমি এনেকৈ বিহু গাই আহিছিলোঁ, ষ্টেজতো প্ৰগ্ৰেম কৰি আহিছিলোঁ আৰু ঘৰে ঘৰে গাওঁ। এইবছৰ আমি কৰা নাই, যথেষ্টখিনি বেয়া লাগিছে। উপায় নাই, কাৰণ আমি জীয়াই থাকিব লাগিব। জীয়াই থাকিলে আমি বিহুটো প্ৰদৰ্শন কৰিব পাৰিম আগলৈ। সেইকাৰণে আমি ঘৰত থাকি বিহু প্ৰদৰ্শন কৰিব লাগিব। ঘৰত আমি সকলোৱে ঘৰতে পালন কৰিব পাৰি, বাহিৰত নহয়, ঘৰতে আমি পালন কৰিব লাগিব। বাহিৰত নহয়, ঘৰতে বিহু উদযাপন কৰক। আৰু এনেধৰণে উত্তৰ গুৱাহাটীত এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু সকলোৱে দিগন্ত বৰদলৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। এইদৰে লকডাউনৰ মাজতে উত্তৰ গুৱাহাটীবাসীয়েও সৰকাৰ ৰক্ষাৰ চেষ্টা অব্যাহত ৰাখিছে। ঘৰৰ ভিতৰত আবদ্ধ হৈয়ে তেওঁলোকে উদযাপন কৰিছে বিহু। আৰু এই মুহূৰ্তত আমি যাব বিচাৰিছো ডিমৌলৈ। ডিমৌৰ পৰিৱেশ আমাক দেখুৱাব আমাৰ